গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ ব্ৰহ্মপুত্ৰ ইপাৰলৈ মই আজি এটা চেলেঞ্জ একচেপ্ট কৰিব লৈছোঁ আমাৰ মৰমৰ ভাস্কৰ দত্ত ভাস্কৰ দা দাই এটা চেলেঞ্জ কৰিছিলে যে পুচাপৰ যে কোনে এটা ছেটত কিমানবাৰ পুচাপ মাৰিব পাৰে নাজানো ময়ো কিমানবাৰ মাৰিব পাৰোঁ ভাস্কৰ দা কি বুলি কয় সেই চেলেঞ্জটো একচেপ্ট কৰি আজি ভিডিঅ'টো এতিয়া মই চাহ খাই লওঁ চাহ খাই লৈ এইটো কি বুলি কয় পুচাপ মাৰিবলৈ যাম আমাৰ ওচৰতে আছে চুইমিং পুলৰ তাতে আমি পুচাপ মাৰিব যাম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চুইমিং পুলৰ ওচৰত পাইছে কাৰণ মোৰ ৰুমৰ ওচৰত ইমান স্পেচ নাই যে পুচাপ মাৰি দেখাবলৈ তো ৰুমৰ ভিতৰতো মাৰিবলৈ অলপ অসুবিধা হয় তো সেইটো কাৰণে আমাৰ ঘৰৰ ওচৰতে এটা চুইমিং পুল আছে যিডোখৰত অকণমান ফ্ৰী স্পেচ আছে তো তাত মই পুচাপ মাৰিব আহিছোঁ তো আহকচোন চাওঁ কিমানবাৰনো পুচাপ মাৰিব পাৰোঁ হয়তো আপোনাৰ নিচিনা ইমান পুচাপ মাৰিব নোৱাৰিবও পাৰোঁ তো আহক এইটো কি বুলি কয় আমি পুচাপ মাৰোঁ ইমানটো নাজানো পুচাপ কেনেকৈ মাৰে কি কৰে তো ভাস্কৰ দাই চেলেঞ্জটো দিছে তো একচেপ্ট কৰিবৰ কাৰণে মই পুচাপ মাৰিব লৈছোঁ আৰু ইভাগেও মই মৰ্ণিং আহোঁ কেতিয়াবা 2-3বাৰ পুচাপ মাৰোঁ শৰীৰ লাগি এনেও আজিকালিৰ দিনত তো সকলোৱে জানেই এতিয়া COVID-19 দিন পৰি আছে তো আমাৰ শৰীৰটো ওপৰত কিমান মেইনটেইন কৰিব লাগে শৰীৰটো তো এটা ভাল পদক্ষেপ লৈছে ভাস্কৰ দা আপুনি এইটো যে যিটো পদক্ষেপ লৈছে আপোনাৰ পৰা ক'বলৈ গ'লে ভাল পদক্ষেপে লৈছে তো ভাল লাগিছে তো আহক আমি পুচাপ মাৰিব আৰম্ভ কৰোঁ কেইবাৰ মাৰিব পাৰোঁ নাজানো নিজেও তো আহকচোন চাওঁ কৃষ্ণ জয় গুৰু শংকৰ আৰু নোৱাৰি কেইবাৰ মাৰিলেও নিজেও নাজানো ভাল লাগিছে আৰু এইটো কি বুলি কয় সকলোকে জনাইছোঁ কৈছোঁ যে এইটো কি বুলি কয় সকলোৱে এনেকৈ শৰীৰ চৰ্চা কৰক শৰীৰ চৰ্চা কৰি নিজকে এইটো কি বুলি কয় স্বাস্থ্য সবল কৰি তোলক আৰু ভিডিঅ'টো কেনেকুৱা পাই নাজানো নতুনকৈ ভিডিঅ' বনোৱা হয় আৰু কোনো মাইক চাইক ব্যৱহাৰ কৰা নাই অকল মোবাইলতে ভিডিঅ' হয়তো আৱাজটো ভাল নাযাবও পাৰে যদি ভিডিঅ'টো ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে নতুন যদি আহিছে আমাৰ চেনেললৈ সকলোকে স্বাগতম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া মানে মোৰ ঘৰত আজি ভাগত পৰা খাই আছে তো সেইটো কাৰণে মই অলপ কামত যাবলগীয়া হৈছে অলপ কিছুমান বজাৰ সমাৰ কৰিবলৈ আছে তো তালৈ বজাৰ কৰিবলৈ যাম তো ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ কোনো ব্লগ ভিডিঅ' নহয় আৰু কোনো বেলেগ ভিডিঅ' নহয় এনে জাষ্ট চেলেঞ্জটো একচেপ্ট কৰা ভিডিঅ' আছিলে আৰু ভাস্কৰ দা আই হোপ আপুনি চাগে ভাল পাইছে ভিডিঅ'টো আৰু আমাৰ চুইমিং পুলৰ ওচৰতে আছে এটা ফায়াৰ ষ্টেচন দেখিব পাৰিছে নেকি এটা ফায়াৰ ষ্টেচন আছে তো ফায়াৰ ষ্টেচনটোত কি বুলি কয় আমাৰ বেছি গাড়ী নাই 4খনমান গাড়ী আছে তো আমাৰ সোণাৰীবাসীক কি বুলি কয় এওঁলোকে সহায় সহযোগিতা কৰি থাকে মানে কিছু সময়ত যিখিনি ইমাৰ্জেঞ্চি সময় আৰু লগতে এতিয়া তেওঁলোক COVID-19 লগত জড়িত হৈ আছে চেনিটাইজ কৰাৰ লগত সেইকাৰণে দেখালোঁ এতিয়া আমি যাওঁ ঘৰলৈ মোৰ ঘৰটো বেছি দূৰ নহয় এইটো ঘৰটো ভাড়া ৰুম হয় বেছি ডাঙৰ ঘৰ নহয়
ভাড়া ৰুমতে আছোঁ। মোৰ অৰিজিনেল ঘৰ শিৱসাগৰ হয়। তো আমি কৰ্মসূত্ৰে মোৰ ইয়াত আহি পিনে থাকি ল'বলগীয়া হৈছে। আৰু ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।